সুপ্ৰভাত সকলোলৈকে গুড মৰ্ণিং এভৰিৱান আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ টিউশ্যনৰ টেবুলৰ পৰাই ৰাতিপুৱা 6টামান বাজিছে বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ ইমান কুঁৱলী আৰু ইমান ঠাণ্ডাত ইহঁতে টিউশ্যন কৰিবলৈ আহিছে সিহঁত এতিয়া যাবলৈ ওলাইছে আৰু তাৰ পাছত ভণ্টি আৰু মই আহিলোঁ দেউতাই খেতি কৰি থোৱা বাৰীখনলৈ অলপ শাক পাচলি ছিঙি ল'লোঁ এইফালে এয়া পানী গৰম কৰিছোঁ গা ধুবলৈ বুলি কাৰণ আজি ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে এটা দীঘলীয়া কাৰ্যসূচী আছে আমি ওলাই আহিছোঁ এতিয়া ভণ্টিক হোষ্টেলৰ পৰা আনিবলৈ এইখন যে দেখিছে এইখনেই হৈছে ভণ্টিয়ে পঢ়া স্কুলখন আৰু এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তাটো মানে ঘৰৰ ৰাস্তাটো আৰু এতিয়া আমি যাম তাইক আনিবৰ বাবে মা ভণ্টি দেউতা আমি সকলো আহিছোঁ কেনেকুৱা লাগিছে ভালে লাগিছে অকল ভাল লাগিছে মনটো ভাল লাগিছে আপোনালোকৰ বহুতেই সুধি থকা এটা প্ৰশ্ন আৰু বহুতেই জানিব বিচাৰে যে তাই তাত কেনেকৈ ছিট পাইছিলে আৰু আমি তাইক কেনেকৈ তাত পঢ়াই আছোঁ সকলোখিনি ক'ম আমি অন্য এটা ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকেও জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাবচোন আমি তাৰ ওপৰত এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আমি আহি পাই গ'লোহি আমাৰ চেণ্টাৰ আৰু দেউতাৰ আমি এই বসন্তীখন লৈ আহিছোঁ দেখিছেনে কিমান গাড়ীৰ লাইন হৈ আছে সকলোৱে আহিছে নিজৰ নিজৰ ল'ৰা ছোৱালীক ঘৰলৈ নিবৰ বাবে আমি আহি পাই গ'লোহি এইখন স্কুলৰ সন্মুখত আছোঁ মই স্কুলখনলৈ প্ৰথম দিনা তাইক থ'বলৈ আহিছিলোঁ আৰু আজি আহিছোঁ দ্বিতীয় দিনা তাইক নিবৰ বাবে আমি এতিয়া সোমাই যাম তাইক আনিবলৈ তাই ৰখি আছিলে এইজনী আমাৰ সৰু ভণ্টি তাইয়ে এইখন স্কুলত পঢ়ে স্কুলখনৰ বিষয়ে আমি সবিশেষ ক'ম আপোনালোকক এতিয়া ওলাই যাবৰ বাবে গেট পাছৰ প্ৰয়োজন হয় তাই বোলে গেট পাছখন লৈ আনোগৈ আমিও লগতে আহিছোঁ আৰু আজি মাৰ্কশ্বিটখনো দি পঠিয়াব লগতে তাইৰ মাৰ্কশ্বিটখনো আমি লৈ ল'ম গেট পাছ আৰু মাৰ্কশ্বিটৰ বাবে গাৰ্জেণ্টৰ প্ৰয়োজন হয় সেইটো কাৰণে আমিও লগতে গ'লোঁ আৰু তাইৰ লগতে এতিয়া আহিছোঁ তাই হোষ্টেলৰ পৰা তাই বস্তুখিনি লৈ লওঁ বুলি তাত সকলোখিনি তাই পেকিং কৰিয়ে থৈছে আমি জাষ্ট ল'ব লাগে আৰু যাব লাগে দেউতাক আমি বাহিৰতে ৰ'ব ক'লোঁ আমি বস্তুখিনি লৈ যাম বুলি আৰু বহুতে জানে বহুতেই নাজানে আমি তিনিজনী বাই ভনী বুলি কোৱাৰ পিছতো বহুতে প্ৰশ্ন কৰে ল'ৰা নাই নেকি হয় নাই আমি সকলোখিনি বস্তু লৈ এয়া ওলাই আহিছোঁ ঘৰ যিহেতু ওচৰতে আমি পৰাখিনি আমিয়ে লৈ যাম আৰু আমি নোৱাৰাখিনি দেউতাৰ হাতত দি পঠিয়াম দেউতাই লৈ যাব তাৰপিছতে মই ওলাই আহিলোঁ গহপুৰলৈ বিয়াৰ বজাৰ কৰিবৰ বাবে মই ভাবিছিলোঁ মোৰ বিয়াৰ পৰাই মই ভ্লগিং দিয়া ষ্টাৰ্ট কৰিম কিন্তু মোৰ বিয়া আৰু ভণ্টিৰ বিয়া কথা একেটাই সেইটো কাৰণে ভণ্টি বিয়াৰ পৰাই মই ভ্লগিংটো ষ্টাৰ্ট কৰি দিলোঁ এয়া আমি অলপ কিছু বজাৰ কৰিলোঁ বিয়াৰ বাবে তাৰপিছত আমি ওলাই যাওঁ আৰু বিয়া ঘৰলৈ বুলি এইজনী মোৰ ৰুমমেট তাইও আহিছে বিয়া বজাৰ কৰিবলৈ দুইজনী বিয়া বজাৰ কৰি আহি আছোঁ বজাৰকেইটা দেখাই দিয়া এইটো ইয়াত আছে বজাৰ বোলে বজাৰ এইটো লাগি আছে দিয়া দেখুৱা মোক ৰ'বা মোৰ দুটা ফোন হৈ গ'ল নহয় এতিয়া লাগি আছে তোমাৰটো দেখুৱা বিয়া বজাৰখিনি আপোনালোকক পাছত দেখাম এতিয়া আমি চাহ খাই লওঁ বহুত বজাৰ কৰিলোঁ বহুত সময় হৈ গ'ল এতিয়া আৰু ভোকো লাগিছে আমনিও লাগিছে অকণমান দুইজনী ইয়াত চাহ খাই ল'লোঁ হোটেলত সোমাই খাই লওঁ চাহ ন মোৰ ৰুমমেটৰ মাহীয়েকৰ দোকানত দেই এতিয়া কইনা ঘৰলে ফাইনেলি দুইজনী আহি বিয়া ঘৰ পাই গ'লোহি ৰুমমেট আৰু মোৰ দুইজনীয়ে মৰমৰ ভণ্টি একমাত্ৰ এইজনী আমাৰ আহি আছে কইনা যাৰ বিয়া আৰু এইটো মানুহ দেখিছেনে কিমান এক্সাইটমেণ্ট তাৰ আহিছে বুলি তাৰপিছত আমি তাইলৈ অনা গিফ্টটো আগতীয়াকৈ দি দিলোঁ এতিয়া গিফ্টটো আনবক্সিং কৰি আছে কি আছে তাইও নাজানে আৰু আপোনালোকেও চাব কি আছে কি দিছোঁ আৰু গিফ্টটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আমাক এক্সট্ৰা কৰি দিলে লগে গিফ্ট আনবক্সিং হোৱাৰ পিছত আমি কইনাক মেহেন্দি লগালোঁ মেহেন্দি লগোৱাৰ ভিডিঅ' কৰা নহ'ল আৰু আমাৰ এতিয়া সকলোৰে ভোক লাগিছে গৈ সকলোৱে খাবৰ বাবে বহিলোঁ খাই লওঁ কেইটামান হাই গাইজ মই মেহেন্দি লগালোঁ তো মই এনেকৈ ভাত খাম আজি কি ভাত খাব লৈছোঁ কোৱা আকৌ মাংস ভাত খাইছোঁ আৰু মোৰ মেহেন্দিটো কেনেকুৱা লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব মোৰ মেহেন্দিটো কেনেকুৱা লাগিছে কমেণ্টত ক'ব দেই খাই বৈ হোৱাৰ পিছত আমিও অকণমান মেহেন্দি লগাই ল'লোঁ আৰু কাইলৈ যিহেতু বিয়া সেইটো কাৰণে শুবৰ বাবে প্ৰস্তুতি চলাইছোঁ আৰু এতিয়া যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাব লাইক শ্বেয়াৰ কৰি দিব এয়া বিয়া দিনাখন কইনাক আপোনালোকক অকণমান দেখাই দিছোঁ ভিডিঅ'
ৰুমমেট আৰু মই মিলি দুইজনীয়ে মিলি পেলাই তাইক ধুনীয়াকৈ সজাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে থেংক ইউ ছ' মাছ ফৰ ৱাটছিং টাটা বাই বাই